আজি ঘৰৰ ওচৰতে এখন বিয়া আছে তো তাকে খাবৰ কাৰণে যাবলৈ ৰেডি হৈছে সাজি কাচি আৰু এইফালে নবৌ আৰু ধন্তি আৰু লগত যাব মৰমী আৰু খুৰীহঁতো গৈছিল বাৰু কিন্তু ভিডিঅ' কৰাহে নহ'ল বাকী এইফালে পাই গ'লোহি বিয়াৰ ঘৰ তুলনি বিয়া যিহেতু গতিকে আমি অহাৰো মানে আবেলিয়ে হ'ল 3টামান বাজিলে 3-4টামান বাজিছিল সেইকাৰণে মানুহখিনিও মানে খাই বৈ গৈছে কাৰণ আগবেলাতে যিহেতু নিয়মখিনি থাকে তো নিয়মখিনি চাবলৈকে প্ৰায়ে আহে আৰু এইফালে আমাৰ খুৰী বাকী আমি এইফালে খানা খাবলৈ আহিলোঁ খানাটো বাৰু ঠিক ঠাকেই আছিল চিকেন চিলি ফিছ আছিল আহি পানি এয়া ঘৰৰ ওচৰতে বিহু আহিছিল তো সেয়া বিহু চাবলৈ আহিলোঁ 1 মিনিটৰ ভিডিঅ' যিহেতু গতিকে বহুত কিবা কিবি দেখুৱাটো সম্ভৱ আমিও বিহু চাওঁ আৰু আজিলৈ ইমানেই বাই বাই